গোস্বামীয়ে অতি সুন্দৰকৈ কৈ গৈছে যে তেখেতক আমি গীতি কবি বুলি কৈ এঠাইত থৈ দিলে নহ'ব, তাৰোপৰি তেখেতৰ এক বৰ্ণাঢ্য জীৱন আছে, যিটো জীৱনী আদি নিবানে সৰ্বহ মোৰ এনেকুৱা শব্দ কোন চিকুণ সুৰ, নিবানে সৰ্বহ মোৰ, এইখিনি আকৌ কৈছে যে ওৰে ৰাতি অন্ধকাৰত, মই সুৰেৰে গালে দেৰি লাগিব, চাওক ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ, কোনে আহি দিলে মেলি সোণৰ পোহৰ দিলে ঢালি, সোণৰ পোহৰ দিলে ঢালি, ই আনন্দ মই সুৰত নাই গোৱা যে সোণৰ পোহৰ ঢালি দিয়াৰ লগে লগে কি যে আনন্দ, কি আনন্দ। এইটো চুট কলা তালত কোনে ডাৱৰে ডাৱৰে মৃদং বজায়, আৰু ডাৱৰত মৃদং বজাইছে, গুৰ গুৰ শব্দ হৈছে ঠিকেই, তেখেতে কিন্তু ডাৱৰৰ গুৰ গুৰ শব্দক কি বুলি কৈছে, কোন বায়নৰ ফুলৰ ফুলত আকাশ ভৰপূৰ। এবাৰ আমি আজি ভাবোঁ পাইলবৰী প্ৰসাদৰ গীতৰ কথা। কেতিয়াবা আমাৰ খাতাম পৰীক্ষা যিবোৰ নাম আমি সকলোৱে গৌৰৱ কৰিব পাৰোঁ, আমাক আজি গৌৰৱৰ থলী কৰি দিছে, আমি সকলোৱে গৌৰৱ আমাক আনি দিছে, গৌৰৱৰ আমি কাৰণ হৈ পৰিছে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, অৰ্থাৎ যিজনাৰ কাৰণে আজি আমাৰ এই মঞ্চত, এই সভাগৃহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা